লংকাৰ কাকিৰামপুৰত 4 শিশুৰ কৰুণ কাহিনী। পিতৃ-মাতৃ অবিহনে গাঁওবাসী ভৰসা হৈ পৰিছে শিশুকেইটিৰ। কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যটো স্তব্ধ হৈ পৰিছে জনজীৱন। তাৰ মাজতেই লংকাৰ কাকিত পোহৰলৈ আহিছে এক কৰুণ কাহিনী। মাতৃহীনা 4টা শিশুৰ পিতৃও কৰ্মসূত্ৰে কেৰালাত যোৱাৰ সময়তেই কৰোনা ভাইৰাছৰ বাবে দেশত বলবৎ কৰা হয় লকডাউন ব্যৱস্থা। লংকা কাকি পুৰণা কাকি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ বানেশ্বৰ মাহালিৰ 4 সন্তান ক্ৰমে 11 বছৰীয়া দীপ মাহালি, 9 বছৰীয়া লৱকুশ মাহালি, 2টি যমজ সন্তান আৰু একমাত্ৰ কন্যা 7 বছৰীয়া ৰূপা মাহালি কেনেদৰে জীৱন নিৰ্বাহ কৰিছে পিতৃ-মাতৃ অবিহনে। তাৰ মাজতে কেতিয়াবা সিহঁতে কটাবলগীয়া হৈছে লঘোণে, কেতিয়াবা কোনোৱে দিয়া খাদ্য গ্ৰহণ কৰিছে। ক'ত গৈছে অসম চৰকাৰৰ অভিলাষী আঁচনি? ক'ত আছে ব্যাগুম সমাজ কল্যাণ বিভাগটো? ক'ত আছে স্থানীয় জনপ্ৰতিনিধি? সেইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বাবাই যাই কেৰেলা ফাঁচি আছে। ইয়াতে খোৱা বোৱা কেনেকে কৰিছা? ভালে আছে। মোৰ ঘৰ নগাঁও চাপানালা। এতিয়া যিহেতুকে মই যোন পৰিস্থিতি আহি পেলাই দেখিছোঁ, আহিছিলোঁ মই আলহী খাবলৈ ইয়াত। এইটো মোৰ শহুৰ ঘৰ হয়। তাৰপিছত দেখিছোঁ এতিয়া জেঠেইটো নাই, জেঠেইটো গৈ পেলাই কেৰেলাত ফচি আছে, মাক নাই। তাৰপিছত শহুৰ বুঢ়াটো নাছিলে, আমাৰ চাপানালাতে আছিলে। শহুৰ বুঢ়াও আহিছে, আমিও আহিছোঁ। আহি পেলাই দেখিছোঁ যি অৱস্থা পাতি, ঘৰত খোৱা বোৱাৰ কাৰণে ইমান অসুবিধা। আহি পেলাই দেখিছোঁ এই ল'ৰাটোক মই সুধিছোঁ ইমান দিন ধৰি তহঁতে কেনেকৈ খাই বৈ আছিলি? তাৰপিছত ঘৰত সোমাই চাইছোঁ, দেখিছোঁ অকণ কণ্ট্ৰলৰ চাউল আছিলে, সেই তাকেই সিহঁতে সুদা ভাত বনাই খায়। আকৌ মাজে সময়ে ওচৰ চুবুৰীয়া যিবিলাক মানুহ আছে সিহঁতক হেল্প কৰিছে, মাজে সময়ে খুৱাই ধমকি দাবী দি পেলাই গা পা ধুৱাই পৰিষ্কাৰ ৰাখিবলৈ সিহঁতক অলপ চেষ্টা লয়। আৰু মই অহাৰ পিছতো যি দেখিছোঁ, আৰু পিছত মই দেখাত মই নিজে আকৌ নিজৰ পকেটৰ পৰা পইচা খৰচা কৰি পেলাই হ'লেও ল'ৰা পোৱালীবিলাকক যেনেমতে খুৱাই বুৱাই ৰাখিছোঁ আৰু চাফ চিকুণ কৰি ৰাখিছোঁ। এতিয়া ঘৰখন তেনেকুৱা, এয়া খালি টিং চিং গোটেই উৰুৱাই লৈ গৈছে। উপায় নাপায় পিছত মই টিং চিং চব বান্ধি দিছোঁ, কিন্তু তেনেকুৱাতো ইয়াত কৰিবলগীয়া কোনো মানুহেই নাই। এতিয়া যিমানটো পাৰিছোঁ হাতে কামে লাগিছোঁ, তেনেকৈ লাগি পেলাই কৰি দিছোঁ। ল'ৰা ছোৱালীকেইটা কি হ'ব? এয়া মাক নাই, বাপেক নাই, কি হ'ব? এই আলাই বিলাই হৈ আছে ঘৰত। তেওঁলোকে খোৱা বোৱা কেনেকে কৰিছে? আমি দেখিছোঁ নিজে ভাত বনাই খাই আছে। নিজে বনাই খায়, কোনে বনাই দিব? এনে খোৱা সামগ্ৰীবিলাক ক'ৰ পৰা পাইছে গম পাই নেকি? ক'ৰ পৰা পাই? য'ত যায় ততে দিয়ে, মানুহকেইটা আনি বনাই খায়। মৰম লাগিলে দিবই। আমাৰ ঘৰতে আমি লৈ কিমান খুৱাওঁ। লংকাৰ পৰা থুলেশ্বৰ কলিতাৰ ৰিপৰ্ট, লাইভ 365 অসম।